নমস্কাৰ আৰু এটা কবিতা গাম কবিতাটো ভালদৰে শুনিবা আৰু উচ্চাৰণৰ প্ৰতি ধ্যান দিবা কাৰণ আমি উচ্চাৰণ কৰিব নোৱাৰিলে আমি বানান লিখিব নোৱাৰিম শব্দ গঠন কৰিব নোৱাৰিম আমি আজি কবিতা এটা গাম কবিতাটোতে আমি বৰ্ণমালাৰ বিষয়ে শিকিম বিশেষকৈ স্বৰবৰ্ণমালা কবিতাৰ শিৰোনাম ভূপেন মামাৰ গীতে মাতে অ আ ক খ তাৰ মানে গম পালাই নহয় কবিৰ নাম কোৱাৰ প্ৰয়োজনেই নাই কবি হৈছে ডক্টৰ ভূপেন হাজৰিকা আমাৰ ভূপেন মামা অ হ'ল অসমৰ প্ৰথম আখৰ অসমৰ অকণি অসমতে ঘৰ আয়ে বোলে আহ 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 মটৰ গাড়ী তোৰ পেটত উঠি মই যাওঁ নলবাৰী হস্ৰইয়ে ভাল পায় ইলিহি মাছ বিলাহী টেঙা খাই ঘূৰি ঘূৰি নাচ দীৰ্ঘয়ে দেখোন টিকনি দীঘল ডাঙৰ নেদেখা ঈশ্বৰৰ ভোট পাঘৰ হস্ৰৱে বোলে ঊলখিনিৰ কি ৰং ভাই অ মা চুৱেটাৰ নাই দীৰ্ঘ তেজপুৰলৈ মাতিছে উখাই চিত্ৰ লিখি নাচি আছে লিচু খাই খাই ৰীৰ কথা নকবা বৰ হাঁহি উঠে লিখিয়ে বা চাইকেলত উঠে নে নুঠে যায় নাজিৰালৈ এৰোপ্লেনত উঠি ৰঙা নীলা বেলুনৰ কিমান যে ফূৰ্তি ঐ নামৰ চৰায়ে ঐনি টমকাই ৰৈ ৰৈ বান্দৰে গীটাৰ বজায় ও থাকে ওৰাঙৰ ওচৰে ওচৰে ওখ ওখ গছৰ পৰা ৰসগোল্লা সৰে ঔৱে বোলে কণপিত ভৰিত দুখ পালি ঔটেঙাৰ বল খেলি লেঙেৰা হলি অভ্যাস কৰিবা আৰু প্ৰত্যেক দিনাই অনুশীলন কৰিবা প্ৰত্যেকটো উচ্চাৰণ ভালকৈ শিকিব লাগিব তেতিয়াহে আমি বানানত উজুতি নেখাওঁ মনত ৰাখিবা দেই আকৌ আহিম এনেদৰে শিকাবলৈ আৰু লগতে ময়ো শিকিবলৈ তোমালোকৰ লগত বাৰু ভাইটি ভণ্টিহঁত মোৰ মৰমৰ আজিলৈ